Them want to wind them ways. Tell them forward in a ace. But the bang bang embrace, yeah. Early money low, she get it good from she rise. But put it on so good and make she shake all she ties. Smile upon her face, me know she pleased with this eye. Coming around to make them gyal roll out them eyes. Hey y'all, come look at this. So guys, mane etia dress pindilu su pura pakri sakri bandilu su to eba golkhuli potharot jam potharot goi etia dhan anim so jane to etu agonor ma gote dhan poke aru manu bilake kate so amaro katisu so etia potharot goi anibo lagibo to moi etia jau potharot aru dhanbur anu apnalake video sai dako mane dhan anisu mane etia aru dhan ase sabo pare আনি আছোঁ লাহে লাহে কৰি যিহেতু নিজৰে ধান অলপ অলপ কৰি আনিম আৰু কান্দত দাঙি নাও তেনেকৈ লৈ আহি আছোঁ আৰু এইবিলাকো আনিছোঁ ইয়াতে চাব পাৰে এইবিলাকো আনিছোঁ চ' এনেকৈ লাহে লাহে কৰি আনি আছোঁ ধানবোৰ আৰু ইয়াতে এইটো আমাৰ বিল চাব পাৰে এইটো আমাৰ বিল হয় চ' এদিনকৈ ধান আনি আছোঁ মই আৰু সিপাৰে যাম আৰু সিপাৰে গৈ ধান আনিম যিহেতু বৰ্তমান 11:30 বাজিলে আৰু ৰ'দটো 12টা বাজিলে জানে আপোনালোকে ওপৰত যায় ৰ'দটো চ' মই এনেকৈ লোৱাৰ কাৰণটো আপোনালোকে ভাবিছে চাগে মই এনেকৈ কিয় লৈছোঁ মই এনেকৈ লোৱাৰ কাৰণটো এইকাৰণে লৈছোঁ এনেকৈ কাৰণ ফেচটো ন ক'লা পৰি যায় পূৰা ইমান ৰ'দ দিছে বাপৰে বাপ আৰু এই চ' গাইজ এইবিলাক হৈছে ধান চাব পাৰে আপোনালোকে এইবিলাক ধান চ' মানে আঘোণ মাহত ভাল লাগে এইটোৱে ধান সকলো পথাৰতে ধান কটা হয় আৰু এইবোৰ চাব পাৰে কি ধুনীয়া ধান হৈছে ন একেবাৰে ধুনীয়া ধান হৈছে চ' আৰু এনেকৈ মই নাৱত আনি আছোঁ চ' বেলেগত কৰি বেলেগ কাম কৰিছোঁ মানে মই এনেকৈ নাৱত আনি আছোঁ আৰু বঢ়িয়া কৰি ৰছী দি একো বন্ধা নাই মানে ৰছী দি তাতে বান্ধি বজাবোৰ ইয়াতে উঠাইছোঁ আৰু ধুনীয়া কৰি পূজাই ইয়াতে লৈ আহিছোঁ আনি ইয়াতে চাব পাৰে আপোনালোকে নাওখনত পূৰা একদম লদ দিছোঁ আৰু এইফালেদি চলাই আহিছোঁ আৰু সিপাৰে যাম সিপাৰে গৈ ইয়াতে হাই তাত ধান আছে চাব পাৰে জুম কৰি দেখাই দিছোঁ আপোনালোকক মই এই টাৱাৰ তেলৰ গুৰিত সেইবোৰ ধান আছে চ' সেইবোৰ আনিব লাগিব চ' অলপ অলপ কৰি আনি আছোঁ চ' নিজৰে ধান ইমান জলদি আনিব লগা নাই চ' অলপ অলপ কৰি আনি আছোঁ চ' সেইকাৰণে আৰু যাম এইবাৰ আপোনালোকক দেখুৱাম ত' কোনখিনি গলপুলি পথাৰ কয় আৰু ক'ত ধান আছে আমাৰ খেতি আছে মানে সেইবোৰ চব দেখুৱাম আপোনালোকক এইকেইদিন মই ভিডিঅ' দিয়া নাছিলোঁ সেইদৰে আজি মই ভাবিলোঁ যে আপোনালোকক সেই ভিডিঅ'টোৱে দিওঁ কাৰণ মই এইকেইদিন ধান আনি আছোঁ ধান কাটিলোঁ আৰু এইবাৰ ধান আনিম আৰু এইবাৰ ধান মাৰা হোৱাৰ পিছত চ' খানা চানা খোৱাৰ এটা ভিডিঅ' দিম কাৰণ এইকেইদিন মই ঘূৰিব যাবলৈও টাইম পোৱা নাই সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই আৰু টাইম পালে মই ভিডিঅ' দিলোঁ হয় চ' টাইম পোৱাই নাই সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই এই কামতে ব্যস্ত হৈছোঁ এইদৰে মই আপোনালোকৰ আগত এই ভিডিঅ'টো দাঙি ধৰিছোঁ যে মই কি কাম কৰি আছোঁ এইকেইদিন চ' এই আঘোণ মাহততো এনেকৈ নিজৰ পথাৰ নিজৰ খেতি থাকিলে চ' এনেকৈ মানে আধি দিছোঁ চ' আধি দিলেওতো পথাৰৰ পৰা ধানখিনি আনিব লাগিব ন মাৰাব নিজে লাগিব গৰু আছে গৰু খেৰ লাগে ত' সেইকাৰণে এই এসপ্তাহটো এনেকৈ যাবই মোৰ কাম কৰি থকাতে এই ধানবোৰ আনি থকাতে আৰু তাৰপিছত আৰু ধামাকা ভিডিঅ' পাব আপোনালোকে খানাৰ ভিডিঅ' দি আছোঁ চ' এনেকৈ বান্ধাৰ কাৰণে মোক আপোনালোকে অদ্ভুত নাভাবিব চ' মই এনেই বান্ধিছোঁ কাৰণ বহুত ৰ'দ দিছে আৰু ৰ'দটো পূৰা এনেকৈ দিছে চ' সেইকাৰণে মই এনেকৈ বান্ধিছোঁ আৰু সিপাৰে যাই আপোনালোকক দেখুৱাম সকলোবোৰ মই য'ত কোনখন গলখুলি পথাৰ কয় আৰু তাতে কিমাননো মাটি আছে সকলোবোৰ দেখাও আপোনালোকে চ' আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব ত' ব'লক তেতিয়াহ'লে চ' গাইজ মই মানে অকলে নাই মোৰ লগত মাও আছে চাব পাৰে একেবাৰে চলা পিন্ধি আহি গৈছে খেতি পথাৰত নহয় মানে মই সিফালৰ পৰা আনি আছোঁ আৰু ইয়াৰ পৰা মায়ে নি ঘৰৰ তাতে পুঁজিত থৈ আছে মানে য'ত মাৰাব আৰু গাড়ী আহি তাতে থৈ আছে ত' এতিয়া মায়ে পূৰা চলা পিন্ধি আহি গৈছে পূৰা এতিয়া ধান ইয়াৰ পৰা নি এটা ৰাস্তাৰ আহি তাত থ'ব চ' তাৰ পৰা গাড়ী আহিলে তাতে মাৰাব আৰু চ' অকলে নোৱাৰি ন মই তাৰ পৰা আনি দি আছোঁ আৰু মা ইয়াৰ পৰা নি তাতে মাৰাব য'ত গাড়ী আহিব মাৰাবলৈ ৰাস্তাত তো তাতে নি আছে তাতে থৈ আছে এবজা বা 3 বজা কৰি নি আছে আৰু ময়ো তাৰ পৰা আনি আছোঁ চ' আৰু যাওঁ আৰু আনো কাৰণ সোনকাল কৰি শেষ কৰিব লাগিব ধানৰ ভেজাল মাৰিব লাগিব তাৰপিছত খানা চানা খাব লাগিব তো গাইজ ভিডিঅ' চাই থাকক আপোনালোকে আৰু যদি নতুন আহিছে মোৰ চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন ঘণ্টা দবাই দিব আৰু এনেকুৱা ভিডিঅ' পাব এইকেইদিন আজি এইটো লাষ্ট ভিডিঅ' দেই গাইজ
আৰু তাৰপিছত এইবাৰ খানা চানা ভিডিঅ' কিবা এটা ভিডিঅ' দিম চ' এই চাব পাৰে এই মায়ে পুৰা একেবাৰে বজা কৰি বান্ধি লৈছে এইটো একেবাৰে দাঙি লৈ যাব এতিয়া চাব পাৰে এনেকৈ বজা বান্ধি নি আছে আৰু অলপ অলপ কৰি যিহেতু বহু ওজন হয় ন ধান তো অলপ অলপ কৰি নি আছে চ' ময়ো এতিয়া বেছি টাইম নকৰোঁ পথাৰত যাওঁ আৰু তাৰ পৰা আৰু ধান লৈ আহোঁ ইয়াতে থৈছোঁ 2 বজা চ' এতিয়া নাওখন খালী কৰি দিলোঁ এবাৰ নাওখন লৈ যাম তাতে আমাৰ ইয়াত এইখনক নাও কয় আপোনালোকৰ তাত কি কয় নাজানো ক'ব মোক কমেণ্ট বক্সত চ' এতিয়া নাওখন লৈ যাম আৰু যাই ইয়াতে আৰু লড কৰিম লড কৰি লৈ আহিম তো আপোনালোকে চাই থাকক চ' গাইছ এতিয়া নাওখন লাহে লাহেকৈ চলাই মই সিপাৰে গৈ আছোঁ চ' চাব পাৰে আহি পাইছোঁহি আৰু পুৰা নাওখন আহোঁতে চলাই আহোঁ আৰু যাওঁতে আনিয়ে লৈ যাব লাগে কাৰণ লড মই বেছি দিওঁ আৰু এতিয়া আহি পাইছোঁ চাব পাৰে ইয়াতে বান্ধ দিছিল মানে ইয়াতে বান্ধ দিয়া হৈ আছে আৰু এইবোৰক বান্ধ বুলি কয় আৰু এইটো চৰাই আছে আপোনালোকে চাগে দেখা নাপাইছে আৰু ইয়াতে গৰুবোৰো দি থৈছে ন চ' এতিয়া ধুনীয়াকৈ যাম যাইহেঁতেন ধান লৈ আহিম চ' আমাৰ ইয়াতে চ' গাইছ এইকেইদিন আপোনালোকে কি কৰি আছে মানে মই এইকেইদিন ভিডিঅ' বহুতৰে চাব সময় পোৱা নাই চ' সেইকাৰণে আৰু আজি মই এই ভিডিঅ'টো দিলোঁ আপোনালোকে চাব আৰু যিহেতু এইকেইদিন মই এই কামতে ব্যস্ত হৈ আছোঁ চ' সেইকাৰণে ভিডিঅ' দিব পৰা নাই চ' গাইছ এইখনে হৈছে গলখুলি পথাৰ চাব পাৰে আপোনালোকে এইবোৰে ধান আমাৰ চ' এইবোৰ ধানবোৰ নিব লাগিব ইয়াতে এই এক ঠাক আছে আৰু সেই তাতে এক ঠাক আছে আৰু এইডাল টাৱাৰ চাব পাৰে আপোনালোকে আৰু ভালে লাগে মানে ইয়াত আহি এইটো হৈছে বিলটো চ' ইয়াতে পূৰা ইফালে এইটো আমাৰ ঘৰটো চ' জুম কৰি দিছোঁ অকণমান চ' ৰ'ব জুম কৰিছোঁ এইটো আমাৰ ঘৰটো আৰু চাব পাৰে ইফালে সুদা মানুহ ঘৰ আৰু এইটো পুখুৰী চ' এইবোৰ আছে আৰু কোনোমতে গলখুলি পথাৰ এইখনকে কয় গাইছ চ' চাব পাৰে মানুহবিলাকে গৰু নি আছে কিবা নি আছে আৰু এইফালে পূৰা মোক মানুহ চাই আছে গাইছ মানে গাইছ এইকেইদিন মই এই কামতে ব্যস্ত হৈ আছোঁ যিহেতু এইখন খুলি দিওঁ দিয়া চাইতে দেখি আছে তো এইকেইদিন মই এই কামতে ব্যস্ত হৈ আছোঁ চ' অকণমান ক'লা হৈ গৈছোঁ মানুহটো তো এই কামতে ব্যস্ত হৈ আছোঁ আৰু সেইকাৰণে মই বেলেগ ভিডিঅ' দিব পৰা নাই আজি আপোনালোকক এই ভিডিঅ'টো দিলোঁ যে মোক মানে বহুত ছাবস্ক্ৰাইবাৰ আৰু বহুত ফ্ৰেণ্ডসকলে মোক কৈ আছে তই ইমান দিন 10 দিনমান হ'ল ভিডিঅ' কিয় দিয়া নাই চ' মই এইকাৰণে এই ভিডিঅ'টো বনাইছোঁ যে মই এনে থকা নাই মই মানে পথাৰৰ কাম কৰি আছোঁ মানে ধান নি আছোঁ আৰু এইফালে ধান মাৰা হোৱাৰ পিছত আপোনালোকে খানা চানা খালে এটা ধুনীয়া ভিডিঅ' পাব আৰু আপোনালোকে মানে চ' এইবোৰ ধান আছে ধানবোৰ নিব লাগিব ঘৰত আৰু মাৰাব লাগিব বহুত কাম আছে পথাৰৰ চ' এই আঘোণৰ মাহটো এনেকুৱা ন ধান পকে মানুহবিলাকে ধান কাটে ঘৰত নি মাৰাই আৰু তাতে নতুন এসাঁজ খায় চ' আমিও তেনেকৈ আৰু মানে খানা যে জানুৱাৰী আহিছে জানুৱাৰীৰ আগতে এইবোৰ ধান কাটে চ' ইয়াৰে নতুন খোৱা বুলি সেইটোকে কয় আৰু জানুৱাৰীত মানে গোটেই মিলে খানা এসাঁজ খায় চ' আমিও এইবাৰ চাই আছোঁ যে আমি সকলোবোৰে লগবোৰে আৰু বন্ধুবৰ্গই সকলোবোৰে আমি প্লেন বনাই আছোঁ ক'ত যাওঁ ভাবিব পৰা নাই চ' আপোনালোকে যদি পিকনিক প্লেচ ধুনীয়া পিকনিক প্লেচ আমাৰ বৰপেটা জিলা বা গুৱাহাটীৰ ভিতৰত ক'ৰবাত আছে তো আমাক জনাব মোক কমেণ্ট বক্সত জনাব যে ক'ত আমাৰ ওচৰত পিকনিক প্লেচ ক'ত পোৱা যাব চ' আপোনালোকে কমেণ্ট বক্সত জনাব আৰু মানে এই ধানবোৰ নিয়া হ'লে মই ফ্ৰী হ'ম আৰু ঘূৰিব যাব পাৰিম আৰু এই আপোনালোকক ভিডিঅ' দেখিব পাৰিম ভাল ভিডিঅ' চ' আপোনালোকে এই মোৰ অকণমান ভিডিঅ'টোত বহুমূলীয়া টাইম ওলাই চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ আৰু আপোনালোকে যেন মোৰ এনেকৈ ভিডিঅ'বোৰ চাই সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণেও ধন্যবাদ চ' আৰু নতুন ভিডিঅ' আহিব এইটো ভিডিঅ' আজি জাষ্ট এনে আছিল পথাৰত কাম কৰি থকাৰ কাৰণে এনে ভিডিঅ' আছিল চ' আজিলৈ বাই চিলড্ৰেন টাটা